Hello everyone, মই B.Baruah মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আছো জয়সাগৰ পুখুৰী পাৰত। আজি অকমান ওলাই আহিলো ফুৰিবলৈ বুলি। তাকে হেয়া মোৰ পিছফালে দেখিছনে ইয়া কলেজৰ ল'ৰা-ছোৱালী জয়সাগৰ কলেজৰ পুখুৰী পাৰত কি আছে আৰু তাতে পুখুৰী পাৰতে এখন হোটেল আছে হেৰিটেজ হোটেল। বহুতে চিনি পায় চাগে আৰু যি সকলে চিনি নাপায় বা দেখা নাই তেওঁলোকক আজি যিমান পাৰো দেখাবলৈ চেষ্টা কৰিম। আশা কৰিছো নিশ্চয় অলপ হলেও ভাল পাব আৰু উপকৃত হ'ব। তাকে পুখুৰী পাৰতে আছো, আপোনালোকে এয়া চাওকচোন, অলপ দেখাইছো কিমান ডাঙৰ ন। এয়া এইখন হৈছে কলেজখন, এয়া জয়সাগৰ কলেজ সেইখন। ভিডিঅ'টো শেষলৈকে চাই যাবচোন। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এয়া আমি পালোহি শিৱসাগৰ কলেজ জয়সাগৰ। আচলতে বেছিভাগ মানুহে জয়সাগৰ কলেজ বুলিয়ে কয়, নামটো শিৱসাগৰ কলেজ। এয়া পুখুৰীত ব'টিং কৰিছে, বৰ ধুনীয়া পৰিৱেশত আছে কলেজখন। এইখন হৈছে কলেজৰ মেইন গেটখন। এয়া পালোহি স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যান, পুখুৰী পাৰতে আছে। আৰু এয়া চাওক জয়সাগৰ পুখুৰী পাৰতে আছে। দেখো কিমান ধুনীয়া লাগিছে ন, পুখুৰীটো ধুনীয়াকৈ লাগিছে। ঘনশ্যাম ঘৰ, ঘনশ্যাম হাউচ লিখা আছে। মানে কি নাজানো আৰু লিখা আছে বৰ্ডখনত। কি ধুনীয়া পৰিৱেশ। এইটো চাইডে মানুহবোৰ খুব কমকৈ অহা যেন পাইছোঁ। খুব নিজান হৈ আছে জেগাডোখৰ। এয়া চাওক ইমান ধুনীয়া জেগাডোখৰ। এয়া জয়সাগৰ পুখুৰীটো। ৰাস্তাটোৰ ইটো পাৰে উদ্যানখনত কাম চলি আছে, সেইকাৰণে বন্ধ হৈ আছে। এতিয়া ইয়াৰ পৰা ওলাই হেৰিটেজ হোটেললৈ যাম। এয়া হেৰিটেজ হোটেল পাই গ'লোহি। বাহিৰৰ পৰিৱেশটো অলপ দেখাইছোঁ। এয়া মানুহ অলপ হৈছে, ভিতৰলৈ সোমাই যাওঁ ব'লক। এয়া হৈছে হেৰিটেজ জয়সাগৰ। আৰু এয়া চাওক পৰিৱেশটো কিমান ধুনীয়া নহয়নে। ইয়াত ব'টিং কৰিব পৰা ব্যৱস্থাও আছে।
হয় আছলি হয় কি হয় হেৰি নি মহ হয় সেইকে দাঁত নি হা মহৰ খোলা এই হোটেলখনত বাৰ্থডে পাৰ্টি এনিভাৰ্চাৰী পাৰ্টি চেলিব্ৰেশ্যন কৰিব পাৰে এওঁলোকে খুব ধুনীয়াকৈ এৰেঞ্জমেণ্টটো কৰি দিয়ে আবেলি সকলো টেনশ্যনৰ পৰা আঁতৰি অলপ সময় আজৰি হৈ ইয়াতে সময় কটাবলৈ বৰ ধুনীয়া জেগা এইফালে এটা চাংঘৰো আছে এই চাংঘৰটো এইবছৰ বন্ধ কৰি ৰাখিছে বস্তুবোৰ কিছুমান পুৰণা হৈ ভাগি পৰিছে আমি ইয়ালৈ 2 বছৰৰ আগত আহিছিলোঁ তেতিয়া চাংঘৰটোত চকী টেবুল এৰেঞ্জমেণ্ট কৰি বৰ ধুনীয়াকৈ ৰাখিছিল হ'ব আমি হেৰিটেজ হোটেলত অকল কফিহে খালোঁ আৰু তাৰ পৰা ওলাই আহি বৰপুখুৰী পাৰত অলপ ফুৰিলোঁ তাৰপিছত নতুন হোটেল এখন দেখিলোঁ তাতে সোমাওঁ বুলি ভাবিলোঁ এতিয়া বৰ্তমান আছোঁ জয়সাগৰ পুখুৰী পাৰতে বন্ধু বুলি হোটেলখনৰ নামটো নতুনকৈ খুলিছে তেওঁলোকে যুৱক কেইজনমানে লগ লাগি তাকে আপোনালোকক অকণ দেখাম বুলি ভাবিছোঁ তেওঁলোকৰ লগতো চিনাকি কৰি দিওঁ এয়া এজন ভাইটি আৰু এইজন ভাইটি তোমালোকৰ নামকেইটা কৈ দিয়া পৰিচয়টো মোৰ নাম হৈছে মনোজ কোঁৱৰ মোৰ নাম B.Baruah তাৰপিছত কিমান দিন হৈছে তোমালোকৰ ইয়াত খোলা 5 দিন হৈছে ন আজি 5 দিন হৈছে অঁ 4 তাৰিখে অপেনিং হ'ল 4 তাৰিখে হ'ল 4 তাৰিখে আৰু কি পায় বাৰু ইয়াত কৈ দিয়াচোন এনেকৈ ফাষ্টফুড আইটেম ৰেষ্টুৰেণ্টৰ গোটেইখিনি ফাষ্টফুড আইটেম ৰখা হৈছে তাকে 4 তাৰিখৰ পৰা অপেনিং হৈছে এতিয়া চলোৱা হৈছে তাকে ভাল লাগিছে জানি পেলাই তাকে আপোনালোকে আহিব আহিলে মানে ইয়াত সোমাব বন্ধু হোটেলখনৰ নাম খুব ভাল লাগিলে আমিও খালোঁ ইয়াতে তেন্তে আহিব